মোৰ বহুত দুখ লাগিছে কাৰণ মোৰ এটা ইউটিউব চেনেল আছিল, আপোনালোকে হয়তো মোৰ ভিডিঅ'বোৰ চাইছিলে হেভ এ গুড ডে বুলি। আৰু আজি এটা হঠাৎ ইউটিউব কোম্পানীৰ পৰা মেছেজ পালোঁ যে ৰাতিপুৱাতে মেছেজটো আহিছে যে মোৰ সেই ইউটিউব চেনেলটো ইউটিউব কোম্পানীৰ পৰা কিছুমান ফ্ৰড বস্তু পাইছোঁ বুলি একেবাৰে ৰিমুভ কৰি দিলে। মই যেতিয়া এতিয়া ইউটিউবত লগ ইন কৰি আছোঁ, লগ ইনো নহয়। ইউটিউব ষ্টুডিঅ'ত গৈ ভিডিঅ'বোৰ চাব খুজিছোঁ, ইউটিউব ষ্টুডিঅ'ত ভিডিঅ'বোৰো শ্ব' নকৰে। এতিয়া মানে মোৰ সেইটো একেবাৰে যিটো মই ইউটিউব চেনেল খুলিছিলোঁ হেভ এ গুড ডে বুলি, সেইটো মোৰ একেবাৰে লগ ইন নোহোৱা হ'ল। এতিয়া লগ ইনেই নহয় আৰু লগ ইন নহয়, আৰু তাৰ পৰা যিমান ভিডিঅ' আছিলে যি আছিলে গোটেইখিনি এভৰিথিং ৰিমুভ কৰি দিলে ইউটিউব কোম্পানীয়ে। চ' সেইকাৰণে বহুত বেয়া লাগিছে। মই এতিয়া কি কৰিম, মোৰ উপায়ো নাই, সিহঁতে ডিলিট কৰি দিলে যেতিয়া। আজি এতিয়া মই কি কৰোঁ কি নকৰোঁ ভাবি আছোঁ। সেইকাৰণে মই আপোনালোকক থাম্বনেইলটো দিলোঁ বাৰু স্বাভিমান বুলি, কিন্তু মই স্বাভিমানৰ একো হেৰি দিয়া নাই ইয়াত। আশা কৰোঁ বন্ধুসকল আপোনালোকে মোৰ এই চেনেলটোত কিছুমান ভিডিঅ' আছে, কিছুমান ধুনীয়া ধুনীয়া লাভ ষ্টৰী আছে, যদি আপোনালোকে আঁকোৱালি লয়। মই এনেকুৱা ভিডিঅ'বোৰ দি আছোঁ আৰু দি থাকিম সদায়। যদি আঁকোৱালি লয়, ভিডিঅ'বোৰ চাই যদি ভাল পায়, লাইক কমেণ্ট কৰিব। আৰু এনেকুৱা ভিডিঅ'বোৰ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সেয়ে মোৰ আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'বোৰ চাওক, লাইক কমেণ্ট কৰক। আৰু এতিয়া মোৰ উপায় নাই সেইটোত দিবলৈ। তেনেহ'লে বন্ধুসকল আশা কৰিছোঁ আপোনালোকে মোৰ নতুন ইউটিউব চেনেলটো আঁকোৱালি ল'ব। মোৰ তাতে বহুতে ছাবস্ক্ৰাইবাৰ আছিল, বহুতখিনি আছিল, 35,000 কিমানখিনি আছিল ছাবস্ক্ৰাইবাৰ। মই সেইটো হাইড কৰি থৈছিলোঁ একচুৱেলি। এতিয়া মই সিমানখিনি ছাবস্ক্ৰাইব পাবলৈ বহুত টান হ'ব পাৰে, কিন্তু আশা কৰোঁ আপোনালোকে মোৰ নতুন চেনেলটো আঁকোৱালি ল'ব আৰু মোৰ ভিডিঅ'বোৰ চাব। এয়াই মোৰ আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট। বন্ধুসকল আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়াই মোৰ আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট।